অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা 50 বছৰত ভৰি দিলে। দুদিন আগত ৰবি শৰ্মাৰ জন্মদিন গ'ল। ছ'চিয়েল মিডিয়াত শুভেচ্ছাৰে উপচাই পেলাইছে বিভিন্ন অনুৰাগীয়ে। বিভিন্নজনে প্ৰিয় অভিনেতাজনৰ লগত ফটো আপলোড কৰি শুভেচ্ছা বাৰ্তা দিছে। মুনীন বৰুৱা পৰিচালিত হিয়া দিয়া নিয়া ছবিখনেৰে অসমীয়া ছবি জগতত প্ৰৱেশ কৰিছিল ৰবি শৰ্মাই। হিয়া দিয়া নিয়া ছবিখনত কৰা অভিনয়ৰ বাবে যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল তেওঁ। নিজৰ প্ৰতিভাৰে সদায় দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে এই অভিনেতাজনে। অভিনয়ৰ লগতে শৰীৰক লৈও খুব সচেতন ৰবি শৰ্মা। প্ৰতিদিনেই পুৱা অভিনেতাগৰাকীয়ে কৰে যোগাসন। খোৱা বোৱাক লৈও খুব সচেতন এইজন অভিনেতা। সম্প্ৰতি ৰবি শৰ্মাই নিজৰ আহিবলগীয়া ছবি ৰঘুপতিৰ কামত ব্যস্ত হৈ থকা দেখা গৈছে। অভিনেতাজনে ৰঘুপতিৰ লগত জড়িত বহুতো ফটো শ্বেয়াৰ কৰি আছে সামাজিক মাধ্যমত। এই ছবিখনত অৰুণ নাথ, প্ৰীতি কংকনা, মলয়া গোস্বামী, অৰুণ হাজৰিকা, সিদ্ধাৰ্থ শৰ্মা, মনজিৎ শৰ্মা আৰু প্ৰিয়ম পল্লৱী আৰু ৰাজ শৰ্মাৰ লগতে ন-পুৰণি বিভিন্ন শিল্পীৰ অভিনয় দেখা যাব। ছবিখনক লৈ অভিনেতা ৰবি শৰ্মাই বিভিন্ন পোষ্ট দি দৰ্শকক আকৰ্ষিত কৰি আছে।